জীৱনৰ কোনোবা না কোনোবা মূৰত আপুনি নিশ্চয় কাৰোবাৰ পৰা অৱহেলা বা অপমান পাইছে, নহয়নে? যেতিয়া আপুনি কাৰোবাক মনৰ সমগ্ৰ মৰম আৰু গুৰুত্ব দিছিল আৰু বিনিময়ত পাইছিল কেৱল অৱহেলা। মনত ৰাখিব, যেতিয়া কোনোবাই আপোনাক অৱহেলা কৰে, আঘাতটো হৃদয়ত লাগে। কিন্তু সেই আঘাতক আপুনি নিজৰ দুৰ্বলতা বনাব নে শক্তি, সেয়া সম্পূৰ্ণভাৱে আপোনাৰ হাতত। আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ আজি আমি আলোচনা কৰিম মানুহৰ অৱহেলাক নিজৰ সফলতাৰ জখলা কেনেকৈ বনাব পাৰি। প্ৰথম কথা, যেতিয়া কাৰোবাই আপোনাক অৱহেলা কৰে, তেতিয়া তেওঁলোকৰ সৈতে তৰ্ক নকৰিব বা মোৰ লগত কিয় এনেকুৱা কৰিলা বুলি কান্দি কাটি নিবিচাৰিব। কাৰোবাৰ ওচৰত নিজৰ গুৰুত্ব বিজ্ঞান খোজাটো আত্মসন্মানৰ আটাইতকৈ ডাঙৰ অপমান। যদি কোনোবাই আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব বিচাৰিছে, তেওঁক সৰলভাৱে যাবলৈ দিয়ক। যি মানুহে আপোনাৰ মূল্য বুজি নাপালে, তেওঁক আপোনাৰ উপস্থিতিও অনুভৱ কৰিবলৈ নিদিব। মন হৈ যাওক, কাৰণ আপোনাৰ নীৰৱতা হাজাৰটা খং উঠা শব্দতকৈও বেছি শক্তিশালী। অৱহেলা পোৱাৰ পিছত ঘৰৰ কোঠাটো সোমাই কান্দি সময় নষ্ট নকৰিব। সেই সকলোবোৰ আৱেগ আৰু খংক নিজৰ কেৰিয়াৰ আৰু লক্ষ্যৰ দিশে ধাৱমান কৰক। যেতিয়া আপুনি অকলশৰে থাকিবলৈ শিকিব, নিজৰ শৰীৰৰ, নিজৰ কেৰিয়াৰৰ আৰু নিজৰ ভৱিষ্যতৰ ওপৰত কাম কৰিব, তেতিয়া লাহে লাহে আপোনাৰ ব্যক্তিত্ব সলনি হ'বলৈ ধৰিব। নিজৰ এনেকুৱা এক স্থানলৈ যাওক, যাতে যিসকল মানুহে এই সময়ত আপোনাক অৱহেলা কৰিছিল, কালিলৈ তেওঁলোকে আপোনাক এক মুহূৰ্ত দেখা পাবলৈ ৰৈ থাকিব লগা হ'ব। আকাশৰ জোনটোলৈ কেতিয়াবা মন কৰিছে, সি সদায় পোহৰ দি নাথাকে, সেইবাবে মানুহে তাক চাবলৈ অপেক্ষা কৰে। আপুনিও সকলোৰে বাবে সদায় এভেইলেবল হৈ নাথাকিব। নিজৰ মূল্য বুজিবলৈ শিকক, তেতিয়াহে সমগ্ৰ পৃথিৱীয়ে আপোনাক মূল্য দিব। মনত ৰাখিব, আপোনাৰ সফলতাৰ মাতেই হ'ব আপোনাৰ অৱহেলা কৰাসকলৰ বাবে ডাঙৰ উত্তৰ। ভিডিঅ'টো চাই যদি আপোনাৰ মনলৈ অলপ হ'লেও শক্তি আহিল, তেন্তে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু আপোনাৰ মনৰ কথা কমেণ্টত লিখিবলৈ নাপাহৰিব। নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।